ফ্ৰেণ্ডছ, আজি মই আহি আছোঁ ঘৰৰ পৰা মৰাণ টাউনলৈ। এতিয়া মই গৈ আছোঁ আমাৰ ঘৰৰ একেবাৰে ভিতৰৰ ৰাস্তাকেইটাৰ পৰা মৰাণ টাউনত। আপোনালোকে দেখিছে, এইখন হয় মৰাণ টাউন আৰু মই কাৰ পাৰ্কিঙত আছোঁ। আজি মই আহিছিলোঁ বজাৰ কৰিবলৈ বুলি, কিন্তু খুব দুখৰ বিষয়, মই আজি বজাৰ কৰিবলৈ আহি বজাৰ কৰা হোৱা নাই, কাৰণ এজাক ডাঙৰ বৰষুণ দিছে আৰু বৰষুণ জাকে এটা ধুনীয়া পৰিৱেশ কৰি তুলিছে, শীতল হৈ পৰিছে। কিন্তু কি কৰোঁ, ইয়াতে ৰৈ গ'লোঁ, বজাৰ কৰিব যাব পৰা নাই, গাড়ীৰ ভিতৰতে সোমাই আছোঁ। বৰষুণ জাক ডাঙৰকৈ দিছে, দেখিছে আপোনালোকে। আৰু এয়া হ'ল মৰাণ টাউন, আৰু এয়া চাওক কি সুন্দৰ বৰষুণৰ টোপাল বৰষুণে আহি কানে কানে কৈ যা। মই গাব নাজানো, মনতো নাই গানটো, এনেই লাইন এটা সঁচাই মিছা গাই দিছোঁ। আৰু বৰষুণ দিছে, এয়া বৰষুণৰ টোপাল। মোৰ খুব ভাল লাগিছে, ঠাণ্ডা বতৰটো ঠাণ্ডা কৰিছে। অলপ আগলৈকে মোৰ মূৰটো খুব ঘূৰাইছিল, গৰম হৈ গৈছিলোঁ, থাকিব নোৱাৰিছিলোঁ। এতিয়া ভাল লাগিছে আৰু সেইকাৰণে মই ভিডিঅ'টো কৰিলোঁ আপোনালোকক দেখাওঁ বুলি। যেতিয়া মই বজাৰলৈ গৈছিলোঁ ঘৰৰ পৰা, তেতিয়া কি হৈছিল, মানে বতৰটো অলপ ডাৱৰীয়া কৰি আছিল, কিন্তু বৰষুণ ভালকৈ দিয়া নাছিল। আৰু কি হ'ল, যেতিয়া মই ঘৰৰ পৰা কাপোৰ কানি, মোৰ যাবলৈ একেবাৰে ইচ্ছা নাছিল, কাৰণ বাহিৰলৈ গ'লে মানে কিবা এইবোৰ কাপোৰ কানি এসোপা পিন্ধিব লাগে। সেইকাৰণে মই বাহিৰত গৰম দিনত বাহিৰলৈ গৈ মই খুব বেয়া পাওঁ, ঘৰতে থাকি ভাল পাওঁ, সেইকাৰণে যাব বিচৰা নাছিলোঁ। কিন্তু কথাটো হ'ল, মই আজি যেতিয়া বজাৰলৈ গৈছিলোঁ, ঘৰৰ পৰা গাড়ীতে গৈছোঁ বাৰু, কিন্তু কথাটো হ'ল, গাড়ীত উঠাৰ লগে লগে মোৰ মূৰটো এনেকুৱা ঘূৰাইছে। এই কৰোণা বেজীকেইটা লোৱাৰ পৰা মোৰ মানে মূৰটো এনিটাইম ঘূৰাই থাকে। আগতে ইমান লং জাৰ্ণি কৰোঁ, একো মূৰ চুৰ নুঘূৰাই। আজিকালি অকণমান জেগাত যোৱাৰ পাছতেই মোৰ মানে ইমান মূৰটো ঘূৰাই, মূৰটো অফ হৈ গ'ল। তাৰপাছত গ'লোঁ, যোৱাৰ পাছত ভাবিলোঁ বজাৰ কৰিম। বজাৰ কৰিবলৈ লোৱাৰ আগে ইমান ডাঙৰ হঠাৎ বৰষুণ এজাক আহিল, গাড়ীৰ ভিতৰতে সোমাই থাকিলোঁ। তাৰ বৰষুণতো তিতিলোঁ, বজাৰো কৰা নহ'ল, একো কৰা নহ'ল। সেইকাৰণে